নমস্কাৰ বন্ধু বান্ধৱীসকল যদি আপোনালোকে ফ্লিপকাৰ্টৰ এড্ৰেছটোত আপোনালোকে সেভ কৰিলে এড্ৰেছটো সেভ কৰিলে কিন্তু এড্ৰেছটো সেভ কৰাৰ পিছত ধৰি লওক আপোনাৰ নাম ঠিকনা বা আপোনাৰ ঘৰৰ এড্ৰেছটো আপোনাৰ পিন কোডটো পিন নম্বৰটো আপোনাৰ এৰিয়াৰ যোনটো পিন নম্বৰ সকলোখিনি যেনিবা অলপ ভুল হৈ গ'ল বা আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ ভুল হৈ গ'ল গতিকে আপুনি ইয়াত এডিট কৰা অপচনটো বিচাৰি ক'ত পাব মই দেখুৱাই দিছোঁ আপোনালোকক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ শৰ্টকাটত এইটো আপোনাৰ এড্ৰেছ ঠিক আছে গতিকে আপোনাৰ এই এড্ৰেছটো আপোনাৰ যোনটো ঠিকনাটোত যদি আপুনি নিজৰ নাম এড্ৰেছটো অলপ ভুল দিলে স্পেলিং ভুল হ'ল বা আপোনাৰ পিন নম্বৰ দেখিবলৈ পাইছে পিন নম্বৰটো আপোনাৰ ভুল হৈ গ'ল বা আপোনাৰ নাম্বাৰটো ভুল হৈ গ'ল গতিকে আপুনি এইটো কেনেকৈ এই এড্ৰেছটো আপুনি এড এ নিউ এড্ৰেছত নতুন এড্ৰেছটো নিদিয়াকৈ আপুনি পুৰণি এড্ৰেছটোকে আপুনি কেনেকৈ এডিট কৰি দিব বা এডিট কৰি মানে সকলোখিনি ঠিক ঠাক কৰিব বেয়াখিনি যোনখিনি অশুদ্ধ সেইখিনি ধৰি লৈছে স্পেলিংখিনি আপুনি ডিলিট কৰি নতুনকৈ ধুনীয়াছে আপোনাৰ যোনটো জেগা আপুনি যোনটো স্থানত আছে সেই স্থানটোৰ জেগাডোখৰ আপুনি লিখি দিব পাৰে গতিকে আপুনি কি কৰিব ইয়াতে এইফালে দেখিবলৈ পাব এইফালে 3 ডট তিনিটা লাইন দেখিবলৈ পাইছে আপুনি মই অলপ কাৰ্চিনেৰে দেখুৱাই দিছোঁ ভালকৈ এই তিনি লাইন দেখিবলৈ পাইছে ডট তিনিটা লাইন আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক ঠিক আছে মই ইয়াতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত আপুনি যদি এড্ৰেছটো ডিলিট কৰিব বিচাৰে তেতিয়া আপুনি ৰিমুভত প্ৰেছ কৰিব পাৰে ঠিক আছে মই ইয়াতে কৈ দিছোঁ কিন্তু এতিয়া আপুনি কৰিব কি এডিট আপুনি এড্ৰেছটো এডিট কৰিব বিচাৰে সলনি কৰিব বিচাৰে তো আপুনি এডিট অপচনত প্ৰেছ কৰি দিয়ক ঠিক আছে তো মই এডিটত প্ৰেছ কৰিলোঁ এডিটত প্ৰেছ কৰাৰ পিছত এতিয়া মই ইয়াত নিজৰ পিন নম্বৰ এইবিলাক দেখিবলৈ পাইছে মই অলপ ভালকৈ দেখুৱাই দিছোঁ আকৌ এবাৰ এইবিলাক পিন নম্বৰ ষ্টেটখন আপোনাৰ চিটি আপুনি হাউচ নং আৰু ৰোড নেম এই সকলোখিনি মানে আপুনি নিজৰ নাম্বাৰ চেঞ্জ কৰি ল'ব পাৰিব আৰামছে নতুন এড্ৰেছটো সেভ কৰি বাৰে সেভ কৰাতকৈ পুৰণি এড্ৰেছটোকে আপুনি সলনি কৰিব পাৰিব তো এনেকৈ আপুনি সলনি কৰি পেলাই আপুনি কি কৰিব লাষ্টত এইফালে দেখুৱাই দিছোঁ অলপ সেভ এড্ৰেছ সকলোখিনি ঠিক ঠাক হোৱাৰ পিছত আপুনি একেই আগৰ দৰে সেভ এড্ৰেছত প্ৰেছ কৰি দিব তো আপুনি এনেকৈ নিজৰ এড্ৰেছটো মানে নতুনকৈ বাৰে নতুনকৈ নিদিয়াকৈ আপুনি সলনি কৰিব পাৰিব ইয়াত কিমানবাৰ আপুনি এড্ৰেছটো এড এ নিউ এড্ৰেছত যাব গতিকে আপুনি পুৰণি এড্ৰেছটোকে আপুনি সলনি কৰিব পাৰিব এনেকৈ তো বন্ধুসকল আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় আপোনাৰ নিজৰ এড্ৰেছটো সলনি কৰিবলৈ সফল হ'ব বা ছাকচেছ হ'ব গতিকে আজি ভিডিঅ'টোত ইমানতে সামৰণি মাৰি বিদায় মাগিছোঁ আপোনালোকৰ পৰা অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ ধন্যবাদ